हाग्रामा सारा मोजांखौनो मावखादोंमोन आरो बेनिख्रुइ साबसिन मावबावथों। सिगाङावबो हाग्रामा सारा मोजांखौनो मावखादोंमोन आरो बिनिख्रुइ साबसिन जाबावथों। जोंनि गथ' गथायफोरा सिगां फारसे आवगायबोनो हाथों। जोंनि गथ' गथाय गासिबो जेनेबा आगबारायनो हाथों। क'क्राझार आरो दरं उदालगुरियाव रायजोफोरा BPF जों लोगोसे दं। क'क्राझार दरं उदालगुरित এইবাৰ BPFৰ লগত আছে ৰাইজ। UPPL आरो BJP दोलोनि 87 हेफाजाबगिरि आरो बिबानगिरिफोरा BPF दोलोआव। दरं उदालगुरि लकसभा बियाबनि बिसायख'थि स्टेरिं कमिटि मावख'सालिखौ दिनै बेखेवबाय। लकसभा बिसायख'थिखौ लानानै BPF दोलोआ थियारि जानायखौ नुनो मोन्दों। फैगासिनो थानाय बिसायख'थिनि थाखाय उदालगुरि जिल्लायाव दरं उदालगुरि लकसभा बियाबनि बिसायख'थि स्टेरिं कमिटि मावख'सालिखौ दिनै बेखेवो। गाहाय मावख'सालिखौ बेखेवनानै होयो दरं उदालगुरि लकसभानि बिजाथि दुर्गा दास बर'आ। बे बेखेवजानाय हाबाफारियाव गोबां मिरु BPFनि बिबानगिरि आरो जिल्ला BPFनि दैदेनगिरिफोरा बाहागो लाफैयो। बे हाबाफारिजोंनो लोगोसे जयनिं हाबाफारिबो लाफानाय जायो। UPPL आरो BJP दोलोनि 87 हेफाजाबगिरि आरो बिबानगिरिफोरा दरं उदालगुरि लकसभा बियाबाव लकसभा बिसायख'थिनि थाखाय बिजाथि फोसावजानाय BPFनि बिजाथि दुर्गा दास बर'नि नुजाथिनायाव हाबफैयो। मावख' बेखेवनाय हाबाफारिजों लोब्बा लानानै दुर्गा दास बर'आ एरैबायदि बुङो। হয়, আমাৰ একচুৱেলি আজি মুখ্য কাৰ্যালয় এইটো গোটেই ইলেকশ্যনটোৰ ওদালগুৰিত আমি স্থাপন কৰিছোঁ। ইয়াৰ পিছতে ভেৰগাঁও জিলা, দৰং জিলা, আমাৰ তামোলপুৰ জিলাত আৰু এটাকৈ অফিচ হ'বই। কিন্তু এইটো হেডকোৱাৰ্টাৰ আল্টিমেটলি ষ্টাৰিং কমিটি ইয়াতে বহিব, ইয়াতে আলোচনা কৰিব, সিদ্ধান্ত ইয়াতে ল'ব। তাৰপিছত আমি সভা সমিতিকে ধৰি নমিনেশ্যন দিয়ালৈকে কি কি কাম কৰিম আজি আমাৰ বিতং আলোচনা হ'ব। ষ্টাৰিং কমিটি তেওঁলোকে সিদ্ধান্ত ল'ব। আমি ইতিমধ্যে নিৰ্বাচনৰ কাম কাজ চলাইছোঁ, কাৰণ আমাৰ বিশেষকৈ এই 6টা চিটত BTCৰ পৰ্যাপ্ত পৰিমাণৰ দলীয় কৰ্মী আৰু নেতা আছে আৰু তেওঁলোকে বহুত আগুৱাই লৈ গৈছে ইতিমধ্যে দলটো আৰু ৰিপিট কৰিব লাগে খালি পাব্লিকৰ ওচৰলৈ গৈ আপোনালোকে নাঙলৰ ছবিত ভোট দিয়ক বুলি। এতিয়া ইয়াৰ লগতে মই আজি এটা কথা ক'ব বিচাৰিছোঁ যে অনাৰেবল স্পীকাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই 3 দিন আগতে এটা মন্তব্য কৰিছে। তেওঁ ভাৰতীয় জনতা পাৰ্টি লৈ অমুকে আহিব লাগে বুলি তেওঁ কৈছে, যিটো এগৰাকী স্পীকাৰে ক'ব নালাগে। স্পীকাৰ সকলো ৰাজনৈতিক দলক ৰিপ্ৰেজেণ্ট কৰে আৰু তেওঁ সকলো ৰাজনৈতিক ৰিপ্ৰেজেণ্ট কৰা নাই। তেওঁ এটা বিশেষ ৰাজনৈতিক দলত যোগদান কৰিবলৈ কৈছে। মই ভাবোঁ তেওঁ স্পষ্টীকৰণ দিয়ক কি প্ৰসংগত তেওঁ কৈছিল। আদাৰৱাইজ তেওঁ যদি এই কথাটো যদি কৈছে তেতিয়াহ'লে তেওঁ কিন্তু নিয়ম ভংগ কৰিছে আৰু তেওঁ স্পীকাৰ হিচাপে থকাৰ যোগ্যতা হেৰুৱাইছে। সেইটো ৰাইজে নিৰ্ণয় কৰিব। যিজন কেণ্ডিডেটে ছিকিউৰিটি ফৰফিট কৰে তেওঁ ভাবে জিকিম বুলি, গতিকে ডিচিশ্যন ল'ব ৰাইজে। আৰু কোকৰাঝাৰ দৰং ওদালগুৰিত এইবাৰ BPFৰ লগত আছে ৰাইজ। বিজয়ী হোৱাৰ পিছত মোৰ ইণ্ডিভিজুৱেল ভিজন আছে যে বিশেষকৈ দৰং ওদালগুৰি চিটটো অসমৰ কোনো চিটৰ লগত নিমিলে। 50% ইনচাইড 6 শিডিউল আৰু 50% আউটচাইড 6 শিডিউল। ইয়াত কথা কওঁতেও আমি সাৱধান হ'ব লাগিব। আমি পাৰ্লামেণ্টতে কথা কওঁ বা এতিয়া ইলেকশ্যন মিটিঙতে কওঁ, আমি 2টা অঞ্চলক ৰিপ্ৰেজেণ্ট কৰি কথা ক'ব লাগিব। বহু সমস্যা BTCৰ লগত নান BTC এৰিয়াৰ নিমিলে আৰু নান BTC এৰিয়াৰ সমস্যাৰ লগত BTCৰ সমস্যা নিমিলে।
এক্সাম্পল হিচাপে যে যিখন নন চিক্সিডিল এৰিয়াৰ কাৰণে আজি মুখ্য বিষয় সেইখন আমাৰ চিক্সিডিল এৰিয়াত কোনো মূল্য নাই, ইমপ্লিমেণ্ট নকৰে কাখন। গতিকে তেনেকুৱা বিষয়বিলাক আমি এড্ৰেছ কৰোঁতে কঠিন হ'ব, কিন্তু আমি তথাপি প্ৰপাৰলি ৰাইজকো এড্ৰেছ কৰিম আৰু ভৱিষ্যতে বিজয়ী হৈ যোৱাৰ পিছত 6 জনগোষ্ঠী জনজাতিকৰণ, বৃহৎ নদীবান, আমাৰ অসম চুক্তি ৰূপায়ণ, আমাৰ উগ্ৰপন্থী যিবিলাক ছেটেলমেণ্ট পাবলগীয়া আছে এতিয়াও তেওঁলোকক দিয়া নাই, তেওঁলোকৰ সম্পৰ্কে আমি আটাইবিলাক বিষয় এড্ৰেছ কৰিম, যিবিলাক বিষয় 20 বছৰত এবাৰো একদিনৰ কাৰণেও এমপিসকলে বিজেপিৰ এমপিসকলে এড্ৰেছ নকৰিলে পাৰ্লিয়ামেণ্টত, যাৰ কাৰণে গোটেই অঞ্চলত এমপি দিলীপ শইকীয়াই কওক বা আগৰ এমপিসকলৰ ক্ষেত্ৰত এক সাংঘাতিক বিৰুদ্ধে ভোট দিয়াৰ কাৰণে মাৰ বান্ধিছে। মানে অকল UPPL বুলিয়ে নহয়, তেওঁলোকৰ নিজৰ দলৰ বিজেপি দলৰ বহু কৰ্মী আৰু যিটো নৰ্মেলি 10 to 12% ফ্লোটিং ভোট থাকে, যোৱাবাৰ যিবিলাক বিজেপিত দিছে তেওঁলোক ৰিভাৰ্চ কৰিছে অলৰেডি। 10 to 12% ভোট মানে মেজৰ ভোট BPFলৈকে চুইং কৰিব, যিখিনি বিজেপি কৰ্মী নহয়, নেতাও নহয়, ভোটাৰ আছিল, তেওঁলোকে অলৰেডি চুইং কৰিছে। আজি আপুনি দেখিছে ইয়াত যিখিনি মহিলাই BPF দলত যোগদান কৰিছে তেওঁলোক নেতা নহয়, কিছু সংখ্যক আছে বিষয়ববী, কিন্তু নেতা নহয়। ভোটাৰ যেতিয়া ৰিয়েক্ট কৰিছে, ভোটাৰে যেটা বেয়া পাইছে, নেতা বেয়া পালে আৰু এটা নেতা ওলাব, কিন্তু ভোটাৰ বেয়া পালে ডেঞ্জাৰাছ পলিটিকেল পাৰ্টিৰ কাৰণে। আজি মহিলাসকলে ইয়াত যোগদান কৰি এটা কথা প্ৰমাণ কৰিছে, UPPL আৰু বিজেপিৰ মহিলাসকলে BPFত যোগদান কৰি, যে আমাৰ এই অঞ্চলৰ ভোটাৰ খুব বেয়া পাইছে দিলীপ শইকীয়া। ভোটিং মেচিন সম্পৰ্কে এতিয়া কিবা নতুন কথা কৈ একো লাভ নাই, যিহেতু অলৰেডি প্লেচ কৰিছে ভোটিং মেচিনত ইলেকশ্যন হ'ব। আৰু চাওক, ভোটিং মেচিন সম্পৰ্কে প্ৰথম ব্যৱহাৰ কৰিছে কংগ্ৰেছে আনিছে, তেওঁলোকে ইউজ কৰিলে, আৰু এতিয়াৰ চৰকাৰে মিছ ইউজ কৰিছে। ডেট ইজ ডিফাৰেঞ্চ অনলি। কংগ্ৰেছে ব্যৱহাৰ কৰিলে আৰু বৰ্তমান ৰাজনৈতিক দলটোৱে অপব্যৱহাৰ কৰিছে। অপব্যৱহাৰ নকৰিলে ভাল পাওঁ। गैया, मोनाखै, मोनसेबो मोनाखै। UPPL सरकाराथ' गावसोर सरकार दानायनि सिगां बुंदोंमोन ना मोनसे ग्रुपआव जोङो 75,000 होगोन होननानै, खिन्थु मोननै मोनथामा मोनदों, गासिबो मोननो हायाखै आरो मोनाखैनो। नोंथांमोना मानो थाखाय UPPL खौ एंगारनानै मानो BPF दिनै दले बले बेवहाय मानो जुगदान होखो, मानि थाखाय? जाहाथे जोंनि बर' समाजा गासैबो जौगाथों, जेनेबा UPPL माखौबा जेनेबा माइनास खालामबोनायखौ जाहाथे जों मोनफिनथों, बिनि थाखाय जोङो BPF सरकारखौ जेनेबा आगबारायबोदों आरो BPF सरकारनि जानानै। मोनसे समाव जों नुनो मोन्दोंमोन 17 बोसोरखौहाय नाम गायनानै UPPL सरकारा गोबां घरे हाबनानै साख्रि होगोनदोंमोन, महिलाफोरनोबो बेबायदिनो माने सेल्फ ग्रुपनो फैसा होगोनदोंमोन, गोबां बेबायदिनो माने समान जागोनदोंमोन। नाथाय दिनै नोंथांमोना बेबायदि परिबेखौ मोननो हादों नामा? मोनाखै आरो बे ओरैनोसो नंखाय, मोनाखै, रावबो मोनाखै आरो ना। दिनै नोंथांमोना मा बुंनो सानो? दिनै BPF आव जइन जाबाय आरो BPF नि थाखाय माबायदि मावलांगोन बा बर' हारिनि थाखाय माबायदि खौसेथि थालांनो बायदिखौ माबायदि नुहुरदों नोंथांमोना? मोजांखौनो नुहुरदों, जेनेबा सिगाङावबो हाग्रामा सारा मोजांखौनो मावखादोंमोन, आरो बिनिख्रुइ साबसिन जाबावथों, साबसिन जौगाबावथों, जोंनि गथ' गथाय गासिबो जेनेबा आगबारायनो हाथों, बेसेबाङानो आरो। बर' हारिनि माबा मोनसे खहा जानाय नुदों नामा? UPPL सरकार सलायबाय थानायाव माबा मोनसे गोमालांनायखौ नुनो मोनदों नामा? गोमादों, बहुद गोमादों, थालांदों, बहुदआनो माइनास जालांबाय आरो ना। बिनिखायनो जेनेबा लुगैयाखै आरो ना, जाहाथे UPPL सरकारा फैफिनो।